খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল। তো আজি আমাক নিমন্ত্ৰণ জনাইছে গায়ন বায়নৰ কাৰণে বৰগাং চাংগোলালৈ, আৰু সেইকাৰণে অলপ দাড়িখিনি কাটি মেলি আহোঁগৈ। আৰু বলকচোন আগবাঢ়ো। ৰৈ আছোঁ এতিয়া চেলুনত মোৰ নম্বৰ পৰা লৈ। আমি আহি পাই গ'লোহি ৰাসৰ স্থলীত, আৰু এই বাপজনাৰ ঘৰতে আমাক সাজপাৰসমূহ পৰিধান কৰিবলৈ দিছে। বজোৱা মেলা হৈ গ'ল, এতিয়া আমি ভাত খাব আজিলৈ ইমানতে এৰিছোঁ, আকৌ লগ পাম দেই।